আজি পাকঘৰত ভাইটিয়ে গাহৰি বনাই আছে। মই তাকে অলপমান ভিডিঅ' বনাই লৈছোঁ। সি ধুনীয়াকৈ গাহৰিখিনি লেবু টেঙা 1 পিচ দি পিনে বইল কৰি লৈছে আৰু কাটি লৈছে পিঁয়াজ, তাৰপিছত আলু। মিঠাতেলখিনি গৰম হোৱাত সি আলুখিনি দি দিছে। আচলতে এইকেইদিন অলপমান খেলি মেলি হৈ থকাৰ কাৰণে মই মানে ভিডিঅ'বোৰ ভালকৈ দিব পৰা নাই। টুক টাককৈ বেলেগে কিবা এটা বনালেহে ভিডিঅ' অলপ কৰি লৈ পিনে তেনেকৈ ভিডিঅ'বোৰ দি আছোঁ। নিজে একো কৰিব পৰা নাই। লগতে এই ভাইটিয়ে বনোৱা দেখি মই বোলো অলপমান ভিডিঅ'য়ে কৰি লওঁ, সেনেকৈ ভিডিঅ'টো কৰি লৈছোঁ। আৰু লগতে তাক বোলে বিলাহী লগা হ'ল, সেইটো কাৰণে গছৰে বিলাহী ছিঙি আনি দিছোঁ তাক। আমাৰ ঘৰত ঢেৰ সৰু সৰু মানে এইটো কণ বিলাহীটো আছে, আৰু এই কণ বিলাহীখিনি দি দিছে ভাইটিয়ে মাংসত। আৰু সি ধুনীয়াকৈ আদা নহৰু দি পিনে ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি লৈছে মাংসখিনি। আৰু একেবাৰে লাষ্টত দি দিছে গৰম মছলা।